Hello everyone, নমস্কাৰ সকলোকে মোৰ নতুন এটা মিনি ব্লগ লৈ সো গাইস আজি আপোনালোকে দেখিছানে আমি বজাৰলৈ আহিছো পাণ্ডু বজাৰত লগৰজনীৰ লগত তো ইয়াতে গাইস বহুত মানে ফ্ৰেছ লোকেল ভেজিটেবলছ বুল পাই ইপেনে মেষ্টা কেৰেলা ঢেকিয়া মানে ফ্ৰেছ পাওঁ আৰু ইপেনে মই লগৰজনী কৈছিলো যে মোক অলপ ভিডিও বনাই দিয়া বুলি তো এই কৰি আছে ভিডিও আৰু মই অলপ চিকেন লৈ আনিছো আজি ভাবিলো আজি মেষ্টা লগত খাও বুলি চিকেন আৰু এতিয়া আমি ৰুমলৈ যাও গৈ আছো আৰু মোৰ ফ্ৰেণ্ডজনীও তাইও কিনিলে সবজি কেটামান তো এতিয়া আমি যাও গাইস ৰুমলৈ আৰু গাইস আপোনালোকে জানানে আমি যত থাকো হেখন জায়গাটো মানে বহুত ধুনিয়া হয় ঠাণ্ডা বতা মাৰি থাকে একচুয়ালি অলপ পাহাৰীয়া টাইপ মানে হয় এই প্লেসটো তো বহুত থাকিবলৈ বহুত ধুনিয়া হয় আৰু এয়া মোৰ চিকেন আৰু মেষ্টা সবজি গাইস বনাই আছো খাবলৈ বহুত টেস্টি লাগে আপোনালোকেও বনাই কিনে খাব পাৰি গাইস ৰেচিপিটো লাগে যদি আপোনালোকে ক'ব গাইস তো চাওক কিমান ধুনিয়া লাগিছে সো আজিৰ ভিডিওটো ইমানে আছিল গাইস যদি আপোনালোকে মোৰ ভিডিওটো ভাল লাগে তেন্তে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেল সো বাই বাই